Scheme approved by Honorable Chief Minister of Assam, Dr. Himanta Biswa Sharma. 1. 16 kilometers of BBDC route from Koilamati Mission School Tinelli to Khanari village, total 22 kilometers. 7 kilometers of BBDC road to Hongchera via Maigaon, length 18 kilometers. Nara is a celebration that brings together gratitude, unity, the joy of community. খুব ভাল আয়াত আমাৰ ইয়াত কাৰ্বি আংলঙত কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট জিলা গঠন হোৱা আগৰ পৰা আছে আৰু কাৰ্বি আৰু তেখেতসকলৰ যিটো ফেষ্টিভেল কলা সাংস্কৃতিক তেওঁলোকৰ কালচাৰ আমাৰ কাৰ্বিসকলৰ কলা সংস্থা একে প্ৰায় সমানে বুলি ক'ব পাৰি গতিকে আমি আগৰ পৰা আছোঁ আৰু আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেওঁলোকৰ যিটো আমাৰ নাগাদা ফেষ্টিভেল কাৰণে বছৰৰ আমি প্ৰথম 5 লাখ টকা দিছিলোঁ অহাবাৰ পৰা আমি 10 লাখ টকা দিম বুলি আজি ঘোষণা কৰিছোঁ আৰু তেওঁলোকৰ যিটো নেকি ফংচেৰক তাতে বছৰত তেওঁলোকে চেলিব্ৰেশ্যন কৰে প্ৰত্যেক বছৰ আমাৰ কাৰ্বি ইউথ ফেষ্টিভেল আছিলে ইয়াত তাৰ লাংচা ফেষ্টিভেল তাতে মই ডেভেলপ কৰিবৰ কাৰণে মই আজি ঘোষণা কৰিলোঁ আৰু লগতে ইয়াত ডিফু এটা ৰেংমানাগাৰ হোষ্টেল আৰু কালচাৰৰ সৰু লাগে বোলে সেইটো মই ঘোষণা কৰিছোঁ অহা বছৰ আৰু বিশেষকৈ আমাৰ BBDC ৰাস্তা তাৰ পৰা একদম ফংচেৰকলৈকে যোৱা ৰাস্তা দুটা মেজৰ ৰাস্তা আছে কিন্তু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে নিশ্চিতৰ পৰা এপ্ৰুভ কৰা হৈছে সেইটো প্ৰায় দুটা ৰাস্তা মিলি প্ৰায় 200 crores মান হ'ব গতিকে সেই ৰাস্তাটো এপ্ৰুভ কৰা হৈছে গতিকে সেই ৰাস্তাও অহাবাৰ নতুন বছৰৰ পৰা ৰাইজে তাত সুবিধা পাব কাৰ্বি লোকসকলৰ বাবে এটা ৱেলফেয়াৰটো আমি বিশেষকৈ আমাৰ 6টা সংগঠনে তেওঁলোকৰ যেতিয়া MOU চুক্তি কৰিছে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু 6টা চুক্তি কৰিছে সেই শান্তি চুক্তিৰ দফা আছে সেইটো দফামতে অসম চৰকাৰে আজি এইটো পূৰণ কৰা হৈছে তাৰ কাৰণে মই ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ প্ৰত্যেক কাৰ্বি আংলং আৰু পেনিচি বসবাস কৰা কাৰ্বি আৰু আমাৰ কাৰ্বি আংলং বসবাস কৰা কাৰ্বি হৈ মই তেখেতসকলক ধন্যবাদ দিছোঁ যাতে পেনিচি বসবাস ৰক্ষাত কৰিছে